আজি মৰাণ ভাষাৰ আন এটি কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ভুল হ'লে ক্ষমা কৰিব। ভাষাটোক বিকৃত কৰাৰ মোৰ ইচ্ছা নাই। প্ৰকাশৰ ক্ষুদ্ৰ প্ৰয়াস মাথো। ভুল হ'লে শুধৰাই দিব বুলি আশা ৰাখিলোঁ। আজিৰ কবিতাৰ শিৰোনাম সি পগলা কান্দিছে। ভৈয়ামলে নামি আহে কাকো গজাল খাই। সেই তাহানিৰ বেয়া লগা গীতত তা দুচকু নৈ বৈছিলে। চব শিকিলেহি বচ্চামান সেই আগে ধাঁতৰ আজি পগলা কান্দিছে। খেনো ঘৰ বাৰী তহিলম, খেনো কলাজোপাও নাই। হেমেজো পৰিছে লপা থপে, জুলচি চিঙি সেয়ামণি ফালিছে। ককা ভাতো চৰুটো উদং কৰিছে। কবাত মানুহ চুবাইছে, কবাত হেনো হাঁহিয়াও খাইছে। আমাৰ মখনাটো পগলা কান্দিছে। বচ্চামান আজি বুজি নাপায়, ধাঁতৰ বুজি নাপায়। আজি মাওতো ওচৰত নাই, কেনেকেনো যায় লংক লগাবলে কাউৱেই সাহস নাই। ফাঁটডাল কেহানিবাই পুচিলে, গধু কামবোনো কেহানিবাই এৰিলে। সেয়েহে আজি পগলা কান্দিছে।